আমাৰ লগতে ইয়াতে দাদা আছে, আমি যি টেষ্ট কৰিলোঁ মানে নিগেটিভ আৰু পজিটিভ কেনেকৈ গম পায় মানে টেষ্টটো কৰাৰ পিছত মানে হাই ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ কৰোণা টেষ্ট কৰিবলৈ। চ' ক'ভিড-19 যেতিয়া হৈ আছে, চ' ক'ভিড-19ৰ কাৰণে আৰু আমাৰ তেনেকুৱা জ্বৰ চৰ্দি কাহ বা বুকু বিষ কোনো ধৰণৰ একো নাইকিয়া, এটাও মানে লক্ষণ নাইকিয়া। তথাপিও গাঁৱৰ মানুহে কোৱাৰ কাৰণে আহিলোঁ। চ' গাঁৱৰ মানুহে কেনেকৈ ক'ব পালে মানে আমাৰ ঘৰত পেহী আছিলে, পেহীৰ অলপমান অসুবিধা। চ' সেইকাৰণে যোৱাকালি পেহী অলপমান টেষ্ট কৰিব যাওঁতে কৰোণা পজিটিভ ওলাইছিলে। চ' সেইটো কাৰণে গাঁৱৰ মানুহে ক'লে কি যেতিয়া তহঁতৰ ঘৰত আছিলে তহঁতেও গৈ পেলাই এটা টেষ্ট কৰি আছোঁ। সেইকাৰণে আমি গোটেইখিনি পৰিয়াল আহিছোঁ টেষ্ট কৰিবলৈ। চ' আমি এতিয়া টেষ্ট কৰিম আৰু কি হয় কি নহয় নাজানো, বহুত ভয় লাগি আছে। কাৰণ যদি কেনেবাকৈ পজিটিভ ওলাই যায় তো ঘৰৰ ভিতৰত থাকিব লাগিব, আৰু ঘৰৰ ভিতৰত থকাৰ লগে লগে সকলোবিলাক কাম বা কিবা কিবি বহুত মানে বৰিং লাগি যাব। চ' সেইকাৰণে ভগৱানক চিন্তি আহিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হয়, কেনেকৈ কৰোণা টেষ্ট কৰা হয়, কেনেকুৱা পজিটিভ নিগেটিভ চিনি পোৱা হয়, তো তাক আজি মই দেখাব আপোনাক গৈ আছোঁ। চ' কৰোণা নিগেটিভ পজিটিভ আপোনালোকে হয়তো শুনি থাকে, কিন্তু নিগেটিভনো কেনেকৈ হয়, কোনটো বস্তু কি হ'লে নিগেটিভ আৰু কোনটো বস্তু কেনেকুৱা হ'লে পজিটিভ হয়, চ' সেইটো কথা জানিবলৈ আজি মই গৈ আছোঁ। তো চাই থাকক। আৰু এফালে মোৰ দেউতাক কৰোণা টেষ্ট কৰি আছে, আৰু তাৰ পাছতে বাকী সকলোৱে কৰিব, আৰু সকলোৱে কৰাৰ পাছতে মই কৰিম। চ' মই সকলোকে দেখাই নাথাকোঁ বাৰু, এজনক দেখালোঁ আৰু এতিয়া মোক দেখাম। তো চাই থাকক, এতিয়া মোক টেষ্ট কৰিব, চাই থাকক। ভয় লাগিছে। আৰু এনেকৈ ভগৱানৰ চিন্তা কৰি পেলাই যি আপোনালোকে দেখিছে এডাল পাইপ, চ' সেই পাইপডাল নাকৰ ভিতৰে সোমাই দিয়ে, আৰু সেই নাকৰ ভিতৰত মানে গৈ একে মাথা পায়গৈ। চ' মাথাৰ পৰা সেই পাইপডাল আহি পেলাই মানে তাত যি আমাৰ যেনেকৈ টেষ্ট ল'লে চিঞ্চ মাৰি পেলাই যেনেকৈ টেষ্টটো উলিয়াই পেলাই যি লেবৰেটৰীত পৰীক্ষা কৰা হয়, ঠিক তেনেদৰে ইয়াৰ পৰা নাকৰ পৰা যিটো আমাৰ মানে পানীটো, চ' পানীটো লৈ পেলাই টেষ্ট কৰি পেলাই তাত নিগেটিভ এণ্ড পজিটিভ দুইটা নিৰ্বাচন কৰা হয়। আৰু কেনেকৈ নিৰ্বাচন কৰা হয়, চ' সেইটো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক, আৰু পিছত কি হয় ৰিজাল্ট নাজানো। চ' পিছৰখন মানে অলপমান বেছি মানে কিবা মানে, তো চাই থাকক। বহুত বেয়া বে। এতিয়ালৈকে একো ওলোৱা নাইকিয়া, মানে মোৰ নাকদি পাইপটো সোমাইছে। আৰু ভয় কৰিব নালাগে কোনো ধৰণৰ, কাৰণ মই বুজাই আছোঁ, আপোনালোকে বুজি থাকক। আৰু এফালে মানে মোক টেষ্ট কৰি নাকদি সোমালে দুটা একদম মাথালৈকে যায়গৈ। ত' ভয় কৰিবলগীয়া একো নাথাকে। চ' আপোনালোকেও টেষ্টটো কৰি চাব পাৰে। আৰু এতিয়ালৈকে ৰিজাল্টটো ওলোৱা নাই, ৰিজাল্ট যেতিয়া ওলাব মই আপোনালোকক দেখাই দিম, তেতিয়া গম পাই যাব। আৰু পাইপ মানে কোনো ধৰণৰ কলৰ পাইপ বা তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ পাইপ নহয়, আপোনালোকে নেভাবিব। চ' চাব পাৰে মই স্ক্ৰীণত দি দিছোঁ। চ' বহুত এডাল সৰু মানে কি ক'ম আৰু, মানে আপোনালোকে হয়তো দেখিছে মানে মেচকাঠি দেখিছে। চ' মেচকাঠিটোৰ সমান এডাল পাইপ হয়। চ' সেইকাৰণে চিন্তাৰ কোনো কথা নাই। চ' ভয় নকৰিব। আৰু পোনপ্ৰথমে বহুত ভাল লাগিলে যে মোক এনেদৰে যি লেবৰেটৰী, চ' লেবৰেটৰীত মোক সোমাই ভিডিঅ' কৰিব দিয়াৰ কাৰণে বহুত ভাল লাগিলে। চ' মই এটা কথা আপোনালোকক দেখাবলৈ গৈ আছোঁ এতিয়া, কেনেকৈ কৰোণা পজিটিভ আৰু নিগেটিভ মানে ওলায় দুইটা বস্তু। চ' সেই দুটা বস্তু দেখাবৰ কাৰণে লেবৰেটৰীত মোক সোমাব দিলে, আৰু সোমোৱাৰ পিছতে আপোনালোকক দেখাই আছোঁ। চ' চাই থাকিব। হাতে এইটো এইটো ইয়াত আছে, এইটো 26 এইটো আছে, তাৰপৰা এতিয়া লাষ্টৰ এইটো আছে বুজিছে। ইয়াত আপোনালোকে চাব পাৰে যোনটো 18 নম্বৰটো চাব পাৰে, 18 নম্বৰত এডাল কাটা আছে মানে নিগেটিভ। আৰু যেনেকৈ 15টোত চাব পাৰে 15ত দুডাল কাটা আছে, মানে কাটা বুলি কৈছোঁ, মানে এইটো হৈছে পজিটিভ। যেতিয়া দুডাল থাকিব পজিটিভ, আৰু ইয়াত চাওক 23 নম্বৰ এডাল আছে। চ' এনেকৈ মানে হিচাপ কৰা হয় যে নিগেটিভ পজিটিভ।
আৰু এতিয়া বলক দাদাৰ মুখেৰে আৰু কেনেকুৱা কি পদ্ধতি আছে কৰোণা টেষ্ট কৰা চ' গোটেইখিনি জানি লওঁ চ' চাই থাকক ভিডিঅ'। আমাৰ লগতে ইয়াতে দাদা আছে, আমি যি টেষ্ট কৰিলোঁ মানে নিগেটিভ আৰু পজিটিভ কেনেকৈ গম পায় মানে টেষ্টটো কৰাৰ পিছত? তাৰমানে আমাৰ যিটো কিট আছে কিটটো যেতিয়া আমি মানে ধৰক বাফাৰ দি পেলাই নাকত যেতিয়া ষ্টিলত সোমাই পেলাই বাফাৰটো দি দিওঁ, লৰাই পেলাই তাৰপৰা যেতিয়া মানে সেই কিটটো বাকি দিয়া যায়, বাকি দিওঁতে তাত মানে যদি ছিংগুলাৰ আৰু চিন আহে তেতিয়া সি নিগেটিভ হয়, আৰু যদি দুডাল চিন আহে তেতিয়াহ'লে সি পজিটিভ হয়। পজিটিভ মানে আৰু মানে ৰেগুলাৰ কেনেকুৱা ধৰণৰ ৰোগী আহে? ৰেগুলাৰ আহেনে নে নাই মানে ৰেগুলাৰ বুলি নহয়, ধৰক জেনেৰেল মানুহলৈকে আহি থাকে, আজি যেনেকৈ মানুহলৈ আহিছে তেনেকুৱা মানুহলৈকে আহি থাকে, তেওঁলোকে মানে আমি টেষ্ট কৰি থাকোঁ। আৰু ঠিক তেনেধৰণে মানে পজিটিভলৈ আমি মানে অনুযোগ মাৰোঁ। কোনোবা যদি হোমকাৰণত থাকিবলৈ তেওঁলোক হোমকাৰণত ৰখা হয়, মানে হোমকাৰণত থাকিলে তেওঁলোকক আৰু এক্সট্ৰা বাথৰুম থাকিব লাগিব, এক্সট্ৰা ৰুম থাকিব লাগিব, ৰুম মানে লেট্ৰিন বাথৰুম এক্সট্ৰা হ'ব লাগিব, সম্পূৰ্ণ সুকীয়াকৈ তেওঁ থাকিব লাগিব, মানে 10 দিন সুকীয়াকৈ থাকিব লাগিব। 10 দিন থকাৰ পাছত মানে তেওঁ 10 দিন আকৌ আহি এটা টেষ্ট কৰিব লাগিব। টেষ্ট কৰাৰ পাছত যদি তেওঁ নিগেটিভ আহে, নিগেটিভ অহাৰ পাছত তেওঁ আকৌ 4 দিন হোমকাৰণত থাকিব। 4 দিন লাগিব। 4 দিন হোমকাৰণত থকাৰ পাছত তেখেতে তেওঁ মানে 4 দিন পাৰ হৈ যাব, তেখেতে ফ্ৰীটো আগৰ নিচিনা ওলাব পাৰিব। ভাল লাগিলে। আমাৰ এতিয়া নিগেটিভ ওলাইছে ন? নিগেটিভ আছে, নিগেটিভ ওলাইছে। চাওক দাদাই কৈছে, মই মিছা কথা কোৱা নাই, নিগেটিভ ওলাইছে। কাগজ দেখাই দিম। গোটেইখিনি গম পালে মই দাদাহঁতে কৈ দিলে, আৰু আমাৰ গোটেই 5জন আহিছিলোঁ, 5জনে নিগেটিভ। আৰু ফালে মোৰ দেউতা আছে, মানে ভাল লাগিছে নে বেয়া লাগিছে নিগেটিভ হোৱা? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত চিন্তাত আছিলোঁ, কিন্তু এতিয়া চিন্তা সকলোৰে দূৰ হৈছে। ঘৰৰ লগতে সকলো পৰিয়াল সদস্য সকলোৰে ভাল লাগিছে। অলপ সাৱধানে থাকিব, সজাগ থাকিব, একো ভয় খাবলগীয়া নাই, ভয় নকৰিব। এতিয়া যাওঁ আৰু ঘৰত গৈ পেলাই আগৰ নিচিনা থাকিমগৈ আৰু এতিয়া।